হেল্ল' এভৰিৱান ৱেলকাম টু দ্য ব্লগ ওলাইছোঁ সাজিকাচি যাবলৈ এখন ধুনীয়া অনুষ্ঠানলৈ আপোনালোককো লৈ গৈ আছোঁ পপি আমাৰ বিয়া হ'বলৈ ওলাইছে সেইকাৰণে আজি তাইৰ আছে জোৰোণ মানে তেলৰ ভাৰ দিয়া আমি গোৱালপাৰীবিলাকে তেলৰ ভাৰ দিয়া কওঁ আৰু এইজনী হৈছে ৰঞ্জু মোৰ ফেচবুক ফ্ৰেণ্ড লগতে আৰু মই তাক এনেও চিনি পাওঁ আৰু বহুত ভাল লাগে সেইকাৰণে তাইৰ লগত ফটো ভিডিঅ' ল'লোঁ আৰু কইনাজনী যিহেতু নিজে মেকআপ আৰ্টিষ্ট নিজে সাজি আছে আৰু লগতে ষ্টুডেণ্টছ কেইজনীয়ে হেল্প কৰি দি আছে আৰু এইজনী হৈছে কইনাৰ বাইদেউ আৰু এয়া সুস্মিতাই ধুনীয়াকৈ তাইক সজাই দি আছে বিনা পইচাৰ মেকআপ আৰ্টিষ্ট হৈ গৈছে সুস্মিতা কিন্তু ধুনীয়াকৈ সজাই দিছে আৰু এইজনী হৈছে সন্দেশমিতা আৰু মই এনেকৈ মানে যাকে লগ পাওঁ ফটো ভিডিঅ' লওঁৱে মোৰ যিবিলাকক মই ভাল পাওঁ আৰু সিহঁতৰ লগত ফটো ভিডিঅ' লওঁ আৰু এইজনী আমাৰ বিউটি কুইন মানে বিউটি মালা সিংহা আৰু তাইকো মই ভিডিঅ' ল'লোঁ আৰু তাই কৈ আছে তাইতো আৰু খালি ষ্টেটাছ দিব এয়াই আৰু কি ক'ম আৰু ইহঁতে খঙে উঠে ভিডিঅ'বিলাক দিলে ফটোবিলাক দিলে কিন্তু আজিতো ইমান ধুনীয়াকৈ সাজিছে আজি আৰু কি প্ৰব্লেমটো দিমেই মই তাৰপিছত ফাইনেলি দৰা আহি গ'ল আৰু আজি মানে জোৰোণ তেলভাৰৰ লগতে এংগেজমেণ্ট আঙুঠি পিন্ধোৱাও হ'ব সেইকাৰণে দৰাজনো আহিছে আৰু আজিকালি এনেকৈ অলপমান মানে হেৰিবিলাক নিয়ম নীতিবিলাক অলপমান হেৰি হৈ গৈছে আৰু কি ক'ব এইটো মডাৰ্ণাইজেশ্যন বনাইছে আৰু অলপমান মডিফাই হৈ গৈছে সকলোৱে জানিয়ে সকলো জেগাতে এনেকুৱাই চলি আছে তাৰপিছত এয়া কইনাজনী পূৰা নিজৰ ব্ৰাইডছমেইড কেইজনীৰ লগত কি টিকলি ধুনীয়া ধুনীয়া চবে একে ড্ৰেছ পিন্ধি আৰু ফাইনেলি দৰা কইনা একেলগে এয়া দেখিবলৈ পাইছে আপোনালোকে কি ধুনীয়াকৈ বহি আছে একদম আজি সভাৰ মেইন আকৰ্ষণ মানে আমাৰ হিৰ' হিৰইন জয়া বচ্চন আৰু অমিতাভ বচ্চন আমি মানে এনেকুৱা কৈ আছিলোঁ সিহঁতক দুইটাকে কাৰণ দৰাজন বহুত ওখ পাখ আৰু দুইটাকে ধুনীয়াকৈ মিলিছে আৰু মৰম লাগে আৰু একেলগে চাই তাৰপিছত এনে সেন্দুৰ দিয়া হৈ গ'ল আঙুঠি পিন্ধোৱা হৈ গ'ল যিখিনি মানে নিয়ম নীতি কৰিবলগীয়া থাকে আঙুঠি পিন্ধোৱাত সেইখিনি মানে কৰা হৈ গ'ল আৰু তাৰপিছত আমি মানে একদম বহুত দিনৰ পৰা এইখন মানে জোৰোণেই হওক বিয়াই হওক পূৰা চব এটেণ্ড কৰিম বুলি আছিলোঁ আৰু বহুত দিনৰ মানে আমাৰ প্ৰেক্টিচ আছিল বহুত দিন নহয় এসপ্তাহও প্ৰেক্টিচ হোৱা নাই চাগে আমাৰ ভালকৈ আৰু কেতিয়াবা যদি দুজনী কেতিয়াবা যদি চাৰিজনী এনেকৈ প্ৰেক্টিচ কৰি তথাপিও মানে টানি টুনি আমি কোনোমতে চলাই দিলোঁ আমি ডান্সটো কৰিলোঁ আৰু ভালেই হৈছে আৰু 50% ভাল হৈছে বুলি ক'ব লাগিব বহুত এনজয় কৰিলোঁ আৰু এয়া কাশ্মী তাইও ধুনীয়াকৈ ডান্স কৰিলে আৰু বহুত ভাল লাগিছে তাই পুৰা ষ্টেপবিলাক মনত আছে খালিকৈ অলপ সৰু সেইটো কাৰণে ষ্টেপবিলাক ভালকৈ ফুটি উঠা নাই তাৰপিছত তাইৰ নাচ দেখা পাই মানে মই ইমানেই ভাল লাগি গোটেইখিনি মই পূৰা ভিডিঅ' কৰি দিছোঁ কিন্তু ইয়াত গোটেইখিনি দিয়া সম্ভৱ নহয় সেইকাৰণে অলপমান কাটি কুটি দিছোঁ আৰু তাৰপিছত তাইৰ লগত চেল্ফি ভিডিঅ' ল'লোঁ আৰু কথা চথা পাতিলোঁ তাইৰ লগত কিবাকিবি আৰু গোটেইকেইজনী লগ হৈ মানে আমি গোটেইকেইজনী লগ হৈ একেলগে খালোঁ নিনাও আহিল কাশ্মীক অলপ হেল্প কৰিবলৈ তাৰপিছত এইফালে জোৰোণ দিয়া পৰ্ব আৰম্ভ হৈ গ'ল মানে আমি খাই আছোঁ সিফালে এইফালে জোৰোণ দিয়া আৰম্ভ হৈ গৈছে মানে কাপোৰ কানি সোণা গহনা মানে যিখিনি মানে দিবলগীয়া থাকে দি আছে আৰু এই জেঠীমাজনী কি ধুনীয়াকৈ বিয়া নাম গাইছে আপোনালোকে শুনকচোন